নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। স্বাগত জনালোঁ আমাৰ অন্য এটা নতুন ভিডিঅ' লৈ। তো বন্ধুসকল, এতিয়া মই আছোঁ ক'ত জানে? এইটো দাৰবুজু পাহাৰৰ ওপৰত। দাৰবুজু পাহাৰৰ ওপৰত আছোঁ। মোৰ পিছপিনি চাই পাইছে, এইকেইটা চব পাহাৰ, সেইপিনি চব পাহাৰ। আৰু আমি গৈছিলোঁ এইপিনি, আমাৰ গাড়ীটো এইটো অলপ চাই পাই আছে। ইপিনিৰ পৰা আহি আছোঁ। এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 8টা বাজিছে আৰু ইমান টাইম হোৱা নাই। আৰু ইমান এটা গাড়ী চাই চলা নাই এতিয়া বৰ্তমান ৰাস্তালৈকে, অকল মোৰে অনলি গাড়ী আছে। আৰু এইপিনি আমাৰ আছে পাছিঘাট। এইপিনি আছে আমাৰ পাছিঘাট। আৰু এইপিনি আছে গৈছিলোঁ আৰু যোনফালে ইংকং। আৰু ইফালে চাবলৈ দেখাবলৈ কৈছোঁ জংঘল ভিতৰত ৰে বাবা, যাবলৈ ভয়ে লাগে ৰে। আৰু এইপিনি চাব পাৰিব আপোনালোকে, এইটো একদম চাইছে, তাৰলৈকে আমি যাম। এই তাত ঘৰকেইটা চাইছে না, সৰু টিনা। এইটো হ'ল ঘৰ। আমি এনেকৈ ঘূৰি এইটো ৰাস্তাৰ পৰা আমি পাছিঘাট পাম। আৰু আপোনাৰ ইয়াৰ পৰা পাছিঘাট 43 কিলোমিটাৰ আছে, তেতিয়াহে আমি পাছিঘাট পাই যাম। আৰু সিপিনে চব চাৰিওফালে পাহাৰ। এই যিমান আৰু কমচে কম 500 মান পাহাৰ পাৰ কৰি যাব লাগিব, তেতিয়াহে হ'ব। আৰু এই চব হ'ল ঘৰ চাইছে, এই চব ঘৰ হয়। আৰু এই চব বগা চাইছে, হালধীয়া, এই চব খেতি হয়। পাহাৰ ৰে বাবা, জংঘলত যাবলৈ যামগে। আৰু সেইফালে যাই কিনে মাৰিব লাগিব ৰে বাবা। এইটো হ'ল আমাৰ গাড়ী, যাম এনেকা চাবলৈ। ৰাস্তাটো প্লেনে আছে, কিন্তু আপ আছে একদম ধীৰে লাহে আপ আছে, প্লেন আপ আছে। এইপিনি যাব লাগে, চাইছে ডাউন বি আছে এইপিনি। এতিয়া এইটো গাড়ী বি আহি আছে, এটা সৰু তেলেটেঙি গাড়ী আহিছে। এইটো চাক গাড়ী আহি আছে, চাইছে? বাবা, এই পুৰা ফালি যায় তেলেটেঙিৰ গাড়ী না। আৰে কিমান তলত নামিব লাগে ৰে। পাহাৰ এৰিয়া কি ক'ব আৰু দেই। এইটো আমাৰ লগৰীয়া চাক, আমাৰ বড়ো ভাই কেনেকৈ নামি আছে চাক। আমাৰ ইংচু মাঙে ঠাঙে নামা কেনেকৈ নামে। এইটো হ'ল ভাই এই পাহাৰ, এইটো মতলব পাহাৰৰ তলত নামি আছোঁ আমালোকে। এই তলপিনি গাঁও আছে, এই চাইছে পাহাৰ এৰিয়া, মতলব পুৰা খাতাৰনাক। আৰু ওপৰ পিনি ৰাস্তা, এইটো ওপৰৰ নামি আহিছোঁ আমি। গৈ আছোঁ ৰে বাবা, গৈ আছোঁ বাবা। যেতিয়া নামিব এতিয়াই স্পীড হৈ যায় আৰু গাড়ীৰ নিচিনা। আৰু যেতিয়া উঠিব তেতিয়া উঠিবলৈ পুৰা কষ্ট হৈ যায়। আৰু ইয়াত এই পুৰা পাহাৰ, ইপিনি পুৰা ঘৰ আছে। চব মানুহ হয় আৰু কি, চব আপোনাৰ বেলেগ আদি মানুহ হয়, আপোনাৰ গালং মানুহ, আমাৰ অসমৰ মানুহ বি আছে ইয়াত। গাড়ী চাড়ী কুত ৰাখিছে বাবা। গৈ আছে ৰে, তলত নামিব লাগে না। পাহাৰ এৰিয়াত থাকি কিনে মজাই বেলেগ আৰু দেই। চিনাৰী মজা, পুৰা পাহাৰ এৰিয়া আছে। ভূমিকম্প হ'লে বি ইয়াত টেনশ্যন নাই ইমান এটা। ৰাস্তা বিচাৰি মতলব হৰাণ হৈ গ'লো। মতলব যিটো এফচি গুদাম, যিটো চাউল জাত গ্ৰাম জাত, এইটো ৰাস্তাটো আমালোকে বিচাৰি আছো। আৰু চাক ঘৰ চাই কিমান তলত আছে, পাহাৰৰ তলত। আমি বৰ্তমান বহুত ওপৰত আছো, অসমৰ পৰা বহুত ওপৰত আছো। ইংকং চাইছে, ঘৰ চাইছে, বাহ। ইফালে তলত পুৰা ঘৰ আছে, পুৰা মজা ঘৰ একদম। ইফালে পাহাৰ। তো আমালোকে চাউল গুদামটো পাই গ'ল। আমালোকে এই ওপৰত চাইছে নে, এই ওপৰত এই ঘৰকেইটা, এই পিনি যাম আমালোকে।